হেল্ল' এভৰিৱান, আজি ভাবিছোঁ আপোনালোক সকলোৱে অতি সহজে কৰিব পৰা এটা চিলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এই চিলাইটো কৰিছোঁ মই এযোৰ টচ মুগাৰ কাপোৰত। কাপোৰযোৰ মোক মোৰ বাইদেউ এগৰাকীয়ে কৰিবলৈ দিছে আৰু তেওঁ নিজেই মোক এই ডিজাইনটো পচন্দ কৰি দিছে এনেদৰে কৰিবলৈ বুলি। সেইবাবে মই তেওঁৰ ইচ্ছামতে এনেকৈ কৰিছোঁ। আৰু ইয়াত যিহেতু কোনো ধৰণৰ মেচিনৰ কাম নাই, কেৱল হাতেৰে কৰা হৈছে, সেইবাবে কাপোৰযোৰ সম্পূৰ্ণ হওঁতে অলপ সময় লাগিব। আৰু মোৰ ইমান দিনলৈ ৰৈ থকাৰ কোনো ধৈৰ্য নাই। সেইবাবে আগতীয়াকৈ আপোনালোকৰ লগত অকল চিলাইটোৱে এতিয়া শ্বেয়াৰ কৰিছোঁ। পাছত যেতিয়া কাপোৰযোৰ কৰি সম্পূৰ্ণ হ'ব তেতিয়া আপোনালোকক আকৌ দেখাম। আৰু কাপোৰযোৰত আচলতে ডিজাইনটো একেবাৰে চিম্পল কৰিছোঁ যদিও দেখিবলৈ কিবা এটা ভাল লগা হৈছে আৰু মোৰ বহুত বেছি মৰম লাগিছে। আৰু সঁচাকৈ ডিজাইনটো বহুত বেছি টান নহয়, সহজ। আপোনালোকে যদি ভালদৰে চাই তেনে কৰিব পাৰিব। আৰু ইয়াত দেখিছেই মই সূতাডাল এডলীয়াকৈ লৈ এনেকৈ মকৰা জাল গঠা দি এবাৰ ওপৰ এবাৰ তল কৰি এনেকৈ গাঁঠি গৈছোঁ। আৰু এনেকুৱা নহয় যে সূতাডাল এডলীয়াকৈ ল'ব লাগিব, আপোনালোকে ইচ্ছা কৰিলে দুডলীয়াকৈও ল'ব পাৰে, কিন্তু দুডলীয়াকৈ ল'লে অলপ দেখিবলৈ বস্তুটো ডাঠ হয় আৰু এডলীয়াকৈ ল'লে একেবাৰে মিহি হয়। এয়া দেখিছে, এতিয়া এডলীয়াকৈ লৈছোঁ, কিমান ধুনীয়া মিহি হৈছে দেখিবলৈ। সেইবাবে মই কৈছোঁ এডলীয়াকৈ লোৱাৰ কথা। আৰু বাকী এতিয়া বৰ বেছি কথা কৈ নাথাকোঁ, কথা কৈ থাকিলে আপোনালোকৰো হয়তো আমনি লাগিব। সেইবাবে ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো চাই যাওক। শেষত কিন্তু জনাব চিলাইটো আপোনালোকৰ কেনেকুৱা লাগিলে। জনাসকলেতো জানেই বাৰু, নজনাসকলে মোৰ এই ভিডিঅ'টো চাই অলপ হ'লেও কিবা এটা জানিব পাৰিলে নাই, সেয়াও জনাব।